কেহি ছাৰ মই ইন্সপেক্টৰ বৰাই কৈ আছোঁ বৰা কেতিয়ালৈকে আহি পাবা তুমি আহি আছানে ছাৰ মানে আজি মই ৱৰ্ক ফ্ৰম হোম কৰিম এইটো কি হয় ছাৰ মানে বাহিৰত বহুত ডেঞ্জাৰ চিটুৱেশ্যন হৈ আছে ন হয় ছাৰ আগলৈ ছাৰ নেকি তুমি বাই বাই ইন্সপেক্টৰ কিয় হয় তুমি হেল্ল' ইন্সপেক্টৰ বৰা কৈ আছোঁ ফ্ৰম ঘৰুৱা পুলিচ ষ্টেচন হেল্ল' ছাৰ ছাৰ মই হাড়ভঙা গাঁৱৰ পৰা কৈ আছোঁ ছাৰ মোৰ ঘৰত চুৰ হৈ গৈছে ছাৰ অঁ এই কিবা এক নম্বৰ কথা ফাৰ্ষ্টত একদম পেনিক নকৰিব আৰু পুলিচ আপোনাৰ লগত আছে আৰু যি বস্তু চুৰ হৈছে সেই বস্তুবিলাকৰ নাম বয়স এড্ৰেছ আৰু কালাৰ আৰু কোনে নিছে পাৰিলে লিখি থ'ব আৰু সেই বস্তুবিলাক মোক ইমেইল কৰি দিয়া আপোনাৰ চোৰ ধৰা পৰি যাব আৰে নহয় ছাৰ চুৰটো মই ধৰি ল'লোঁ ন অঁ ধৰিলা নেকি তেন্তে তোমালোক কেইজন আছা ছাৰ 5 জন আছোঁ তো তোমালোক 5টা এটা কাম কৰা আৰে নহয় ছাৰ আমি 5 জন মানে মই অকলে আছোঁ বাকী 4টা চুৰ হয় আপুনি জল্দি আহক না ছাৰ আৰে নহয় মই আহিব নোৱাৰোঁ নহয় মই ৱৰ্ক ফ্ৰম হোমতহে আছোঁ এটা কাম কৰক না আপুনি গাড়ীত সিহঁতক বহাওক আৰু ভালে ভালে ধুনীয়াকৈ পুলিচ ষ্টেচনত এৰি দিয়ক এৰেষ্ট হৈ যাব বিচাৰাবিলাক ছাৰ কিন্তু মোৰ তাততো গাড়ীয়ে নাই অ' গৰীব हो क्या তো এক কাম কৰা এটা কেব বুক কৰা 4টাকো কেবত বহোৱা আৰু থানাত এৰা পইচা এৰেঞ্জ হৈ যাব 4টাও ধুনীয়াকৈ এৰেষ্ট হৈ যাব একদম টেনশ্যন নল'বা ছাৰ কেব বুক কৰিবও নোৱাৰোঁ ন ছাৰ লাষ্ট টাইমৰ পইচা পে'মেণ্ট কৰা নাই ন ছাৰ अबे यार হাৰামি আছা বে তুমি এক কাম কৰা এম্বুলেঞ্চ মাতি লোৱা কৈ দিবা কি মাথা ফাটি গৈছে ছাৰ কিন্তু ইয়াততো কাৰো মাথা ফাটা নাই চুৰটোক ফোনটো দিয়া অঁ ছাৰ কওক অঁ চুৰ এই ছাইডত ইটা দেখি পাইছেনে হয় ছাৰ পাইছোঁ কি কৰিব লাগে সেইটো দি এই মালিকটোৰ মাথা ফাটি দিয়া এতিয়াই ফাটাই আছোঁ ছাৰ মাথা ভাঙিলে মাথা ভাঙিলে মোৰ মাথা ভাঙিলে মৰিলোঁ মই অঁ এতিয়া এম্বুলেঞ্চ মাতি লোৱা আৰু 4টাও বহি কিনে ধুনীয়াকৈ আহি যোৱা আৰু কিবা প্ৰব্লেম হ'লে ফোন কৰিবা অঁ ঠিক আছে ছাৰ এৰেষ্টটো হৈ যাম ন ছাৰ আৰে হৈ যাব সেইটো টেনশ্যন ল'ব নালাগে অঁ ছাৰ ঠিক আছে ছাৰ জয় হিন্দ